তেজপুৰ অসমৰ শনি প্ৰকৃতিৰে ভৰা নগৰ তেজপুৰ উষা অনিৰুদ্ধ আৰু বানৰজাৰ স্মৃতি বিজড়িত নগৰ তেজপুৰ আৰু বন্ধুসকল আজি আমি কথা পাতিবলৈ গৈ আছোঁ সেই তেজপুৰৰ বিষয়ে কিছু আচৰিত আৰু ৰোমাঞ্চকৰ তথ্য তো বলা বন্ধুসকল অলপ সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' Easy go. প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ এখন মনোৰম চহৰ হৈছে তেজপুৰ চহৰখনি অসমৰ বিখ্যাত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত তেজপুৰ শব্দটো সংস্কৃত শব্দৰ পৰা আহিছে ইয়াৰে তেজৰ অৰ্থ হৈছে ৰক্ত বা শোণিত আৰু পুৰৰ অৰ্থ হৈছে নগৰ 2011 চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে 1,02,505 জন আৰু সমগ্ৰ জিলাখনৰ মাটিকালি হৈছে 2077 বৰ্গ কিলোমিটাৰ বন্ধুসকলক জনাই দিওঁ যে জিলাখনে মাটিকালিৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ঐতিহাসিক নগৰ তেজপুৰৰ এক নিজা ইতিহাস আছে সেইবাবে হয়তো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বহিৰাজ্যৰ পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তেজপুৰ চহৰখন বন্ধুসকল তেজপুৰ বুলি ক'লেই আমাৰ সকলোৰে মনলৈ আহে অগ্নিগড়ৰ কথা উষা অনিৰুদ্ধ আৰু বানৰজাৰ কাহিনী জড়িত অগ্নিগড়ক চাবলৈ প্ৰত্যেক বছৰে সমগ্ৰ ভাৰতৰ লগতে বহিৰাজ্যৰ পৰাও হাজাৰ হাজাৰ পৰ্যটক আহি তেজপুৰত ভিৰ কৰেহি তাৰোপৰি তেজপুৰ চহৰৰ পৰা কিছু নিলগত থকা দ পৰ্বতীয়া হাজাৰা পুখুৰী কোল পাৰ্ক বা চিত্ৰলেখা পাৰ্ক পদুম পুখুৰী কটকেশ্বৰ মন্দিৰ ৰুদ্ৰপুৰা আৰু নাথ শংকৰ মন্দিৰ আদি তেজপুৰৰ উল্লেখযোগ্য পৰ্যটনস্থলী তাৰোপৰি তেজপুৰ আৰু নগাঁও সংযোগী কয়দিয়া ভোমোৰা দলং সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন ঐতিহাসিক দলং বুলি গণ্য কৰা হয় 1987 চনৰ 3 এপ্ৰিল তাৰিখে এই দলংখন উদ্বোধন কৰা হৈছিল আৰু দলংখনৰ দৈৰ্ঘ্য 3.5 কিলোমিটাৰ বন্ধুসকল আহকচোন চাওঁ এই কয়দিয়া ভোমোৰা দলঙৰ কেইটামান নান্দনিক দৃশ্য যাতায়াতৰ ক্ষেত্ৰতো চহৰখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে চহৰখনত স্থলপথৰ উপৰিও বিমান পৰিবহণ ব্যৱস্থাও উপলব্ধ চহৰখনৰ একমাত্ৰ বিমানবন্দৰটোৰ নাম হৈছে তেজপুৰ বিমানবন্দৰ চহৰখনত ৰেল ব্যৱস্থাও অতি সহজে উপলব্ধ চহৰখনত থকা কেইটামান ৰেলৱে ষ্টেচন হৈছে তেজপুৰ ৰেলৱে ষ্টেচন নিউ নিছামাৰী ৰেলৱে ষ্টেচন বালিপাৰা ৰেলৱে ষ্টেচন আৰু ৰঙাপাৰা ৰেলৱে ষ্টেচন ইত্যাদি চহৰখনে পোনপটীয়াকৈ বিশ্বনাথ চাৰিআলি জিলা লখিমপুৰ জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন কেইখন জিলা ৰেল যোগে সংযোগ কৰিছে বন্ধুসকল বৰ্তমানলৈকে আমি তেজপুৰৰ সাংস্কৃতিক বৈশিষ্ট্যতা ঐতিহাসিক বৈশিষ্ট্যতা আৰু যাতায়াত ব্যৱস্থাৰ ওপৰত কথা পাতিলোঁ যদি এতিয়ালৈকে আমাৰ ভিডিঅ'টো লাইক কৰা নাই তেন্তে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু বন্ধুসকল আপোনালোকে কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব আৰু লগতে ডেছক্ৰিপশ্যনত থকা লিংককেইটা ক্লিক কৰি অসমীয়া শ্বৰ্ট ফিল্ম আৰু লখিমপুৰ জিলাৰ কিছু আশ্চৰ্যজনক তথ্যৰ ভিডিঅ'কেইটা নিশ্চয় চাব বন্ধুসকল তেজপুৰৰ বিভিন্ন স্থানত বাস কৰা লোকসকলে বিশেষকৈ খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় সেইবাবে তেজপুৰত বিভিন্ন ধৰণৰ খেতি পোৱা যায় তাৰ ভিতৰত ধান মাহ সৰিয়হ আদি উল্লেখযোগ্য বন্ধুসকলৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে সমগ্ৰ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ বাগিচাখন তেজপুৰতেই উপলব্ধ যিখনৰ নাম হৈছে মোনাবাৰী চাহ বাগিচা
এই চাহ বাগিচাখন চাবৰ কাৰণেও প্ৰত্যেক বছৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও বহুতো পৰ্যটক অসমলৈ আহে। তাৰোপৰি তেজপুৰত থকা কেইখনমান চাহ বাগিচা হৈছে ঢেকীয়াজুলি চাহ বাগিচা, দৰং চাহ বাগিচা, ৰঙাপাৰাত থকা কছাৰীগাঁও চাহ বাগিচা, বালিপাৰাত থকা ফুলবাৰী চাহ বাগিচা, তাৰোপৰি বৰগাং চাহ বাগিচা আদি উল্লেখযোগ্য। শিক্ষাৰ ক্ষেত্ৰতো চহৰখনে যথেষ্ট অগ্ৰণী ভূমিকা পালন কৰি আহিছে। সমগ্ৰ চহৰখনতে বিভিন্ন সৰু বৰ বিদ্যালয় মহাবিদ্যালয় থকাৰ লগতে চহৰখনত তেজপুৰ বিশ্ববিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ দৰে অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান উপলব্ধ। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ এই আকৰ্ষণৰ কেন্দ্ৰবিন্দু তেজপুৰত এখনি মানসিক চিকিৎসালয়ো উপলব্ধ আছে, যিখন চাবলৈ বহু সময়ত বহুতো পৰ্যটকৰো তেজপুৰত ভিৰ হোৱা দেখা যায়। বিভিন্ন সময়ত এই চহৰখনতেই বহুতো মহান ব্যক্তিৰ জন্ম হৈছে আৰু সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি ইমানতেই সমাপ্ত কৰিব লাগিব। আমি যিমানখিনি তথ্য দাঙি ধৰিলোঁ তাৰ উপৰিও তেজপুৰৰ বিষয়ে আৰু বহুতো তথ্য দাঙি ধৰিবলৈ থাকি গ'ল। তাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি আমাক উৎসাহ দিব, কমেণ্ট কৰি আপোনাৰ মতামত জনাব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰিব। আৰু বন্ধুসকল, আপুনি কোনখন জিলাৰ পৰা চাই আছে জনাবলৈ নিশ্চয় নাপাহৰিব।